college and university has to be breeding ground for new ideas, for new technologies. And that's why we realize that Cotton College should be one of those universities. When we studied in Cotton College, the buzz line was, Aji Cotton ji bhabe, Kali Okhome take bhabe. But last 10 years, 15 years, I have not come across such as stealing ideas from this college that which need to be carry forward. Moi collegeor major pra enekwa hanghatik idear kotha shuna nai that this idea will regenerate Assam with prosperity. These ideas will regenerate Assam with something new. Not only college, all our university are becoming a victim of status quo. Not only Cotton College, even Guwahati University, Dibrugarh University, Bodoland University. We are creating university for ideas, but unfortunately, universities are becoming a production machines for graduate and postgraduate. That's everybody can do, that any college can do. But when you come to a historic college like Cotton College, it has to be a college which gives you new ideas, new thought, everything new, and which new means not a reactionary, but with lot of positivity. So we feel that moi ব্যক্তিগত ভাবে বিশ্বাস কৰো যে Cotton College will take challenge. You will establish many global alliances with the global universities. We can encourage your visit, their visit to the college, your visit to the best of the universities in this country, their visit to our college. We must expand our horizon. Whatever we have done, we are serving for current generation, but we must position ourselves so that we start catering to the need of future Assam for the new need of future generation. বিশ্ববিদ্যালয় সমূহত নতুন দিনৰ যি আমাৰ পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ চৰ্চা হ'ব লাগে বিশ্ববিদ্যালয় সমূহত আমি কেনেকৈ ভাৰতৰ আন উন্নত ৰাজ্যসমূহৰ লগত আমি প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰো তাৰ বিষয়ে চিন্তা চৰ্চা হ'ব লাগে আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰম একাডেমিক কাৰিকুলামৰ লগত বৰ্তমানৰ পৃথিৱীৰ জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰসমূহ আমি কেনেকৈ আমাৰ ক্লাছৰুম ট্ৰানজেকশ্যনৰ এটা পাৰ্ট কৰি আমি ল'ব পাৰো তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিব লাগে আজি যদি আমি দেখা পাওঁ তেতিয়াহলে আমাৰ ভাৰতৰ বা আমাৰ ৰাজ্যখনৰ কোনো লৰা ছোৱালীয়ে নিবনুৱা হৈ থকাৰ প্ৰয়োজন নাই কিন্তু বৰ্তমানৰ যেটো শৈক্ষিক ব্যৱস্থা আমি যদি ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত কেৱল যদি ৰাজনীতি বিজ্ঞান শিকো অৰ্থনীতিৰ ক্লাছৰুমত যদি আমি অকল ম্যাক্ৰো ইকনমিক্স আৰু মাইক্ৰো ইকনমিক্স শিকো আৰু যদি আমাৰ ফিজিক্স আৰু কেমিষ্ট্ৰিৰ ক্লাছৰুমত আমি যদি আমাৰ পৰম্পৰাগত শিক্ষা আমি গ্ৰহণ কৰো তেতিয়াহলে আমি আমাৰ ছাত্ৰ ছাত্ৰী সকলক ডিগ্ৰী দিয়াৰ পিছতো আমি তেওঁলোকক আনএমপ্লয় বা আন্ডাৰ এমপ্লয়মেন্ট হৈ থাকিবৰ বাবে আমি প্ৰেৰণা যোগোৱা হয় আজি আমি দেখা পাওঁ যে গোটেই ভাৰতৰ যিবিলাক অগ্ৰণী ৰাজ্যৰ আধুনিক বিশ্ববিদ্যালয়সমূহ আছে তাত কোৱান্টাম কম্পিউটিংৰ আলোচনা হৈছে তাতে ব্লকচেইনৰ আলোচনা হৈছে তাতে বিগ ডেটা এনালাইটিক্সৰ আলোচনা হৈছে তাতে আমাৰ ৰবটিক্সৰ আলোচনা হৈছে এই ইন্ডাষ্ট্ৰি 4.0 যি নৱ বিপ্লৱ ভাৰতত আৰম্ভ হৈছে তাৰ লগত খাপ খোৱাকৈ আমাৰ শৈক্ষিক পাঠ্যক্ৰমসমূহ যদি আমি সজাই পৰাই তুলিব নোৱাৰো তেতিয়ালে মই ভাবো যে বিশ্ববিদ্যালয়সমূহত জ্ঞানৰ যথেষ্ট সীমাবদ্ধতা থাকি যাব মই যেতিয়া ইয়াৰ ফেকাল্টিৰ লগত ইন্টাৰেকশন কৰিম মই যেতিয়া ইয়াৰ ষ্টুডেন্টৰ লগত ইন্টাৰেকশন কৰিম
then my mind has to be filled with lot of new ideas. University has to be a breeding ground for new ideas, breeding ground for new technologies. আজি অসমৰ মই আমাৰ অধ্যাপক সকলকো দেখো, অধ্যাপিকা সকলকো দেখো, তেওঁলোকে অসমৰ কাৰেণ্ট সমস্যাসমূহৰ ওপৰত নিজৰ বহুত মতামত থাকে, বাট কাৰেণ্ট সমস্যাসমূহৰ লগত ইণ্ডিভিজুৱেলৰ ভিউজ থাকিব। অধ্যাপক অধ্যাপিকা সকলে জ্ঞানৰ মন্দিৰত 25 বছৰ পিছৰ অসমৰ সমস্যাৰ কথা আলোচনা হ'ব লাগিব। আজি ইয়াতে যিখিনি সমস্যা আছে আমি সকলোৱে জানো, এণ্ড উইল ফাইণ্ড আউট দ্য ৱে। কিন্তু 25 বছৰ পিছত অসমৰ কি সমস্যা হ'ব, ব্ৰহ্মপুত্ৰৰ গতিপথ 25 বছৰ পিছত কোনফালে যাব, ব্ৰহ্মপুত্ৰই কিমান চিলটেশ্যন কঢ়িয়াই আনিব 25 বছৰ পিছত, আমাৰ গুৱাহাটীৰ ব্ৰেড লেংথ আৰু গুৱাহাটীৰ যিটো পৃষ্ঠভূমিত আছো 25 বছৰ পিছত ব্ৰহ্মপুত্ৰৰ পৃষ্ঠভূমি তাতকৈ ডাঙৰ হ'ব নে সৰু হ'ব। আজি দিনত যদি পলিউশ্যন লেভেল হৈ থাকে 25 বছৰ পিছত গুৱাহাটীত AQI level kiman hobo. So when you come here, you have to get inspiration that this is the picture of next 25 years about the India.